ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে স্বাগতম জনাইছো চেনেলটোলৈ। ছাত্ৰ-ছাত্ৰীসকল আমি দশম শ্ৰেণীৰ এ লেটাৰ টু গড নামৰ পাঠটি পঢ়ি আছো আৰু ইতিমধ্যে আমি তিনিটা খণ্ডত পাঠটি পঢ়িলো। এতিয়া শেষৰটো খণ্ড আমি পঢ়িবলৈ ওলাইছো। ছাত্ৰ-ছাত্ৰীসকল তোমালোক যদি আমাৰ চেনেলত নতুন নাইবা তোমালোকে যদি আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই, আশা কৰো তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা যাতে তোমালোকে নতুন নতুন ভিডিঅ'বোৰ সময়মতে পোৱাৰ নটিফিকেশনবোৰ পাই থাকা। চোৱা পাঠটি চোৱা। ইয়াতে কৈছে the following Sunday Lancho came a bit earlier than usual to ask if there was a letter for him. ইয়াতে এটা কথা মন কৰিবা, তেওঁ প্ৰথমখন চিঠি যেতিয়া লিখিছিলে এদিনাখন ৰবিবাৰ আছিলে আৰু তেওঁ প্ৰথমবাৰৰ কাৰণে পোষ্ট অফিচলৈ আহিছিলে। এতিয়া এইটো পেৰাগ্ৰাফত কৈছে যে তেওঁ দ্বিতীয়টো সানডে অৰ্থাৎ দ্বিতীয় সপ্তাহৰ ৰবিবাৰে আকৌ পোষ্ট অফিচলৈ আহিছিলে আৰু কি কৈছে ইয়াতে সানডে লেঞ্চো কেম এ বিট আৰ্লিয়াৰ মানে আনদিনাতকৈ সোনকালে আহিছে বা অতি সোনকালে আহিছে। ইউজুৱেল টু আস্ক আৰু আহি সুধিছিলে সচৰাচৰকৈ সুধিছিলে কি সুধিছিলে ইফ দেয়াৰ ৱাজ এ লেটাৰ ফৰ হিম আৰু তেওঁৰ বাবে কিবা চিঠি আহিছে নেকি, এই কথাটো তেওঁ পোষ্ট অফিচত আহি খবৰ লৈছে। It was the postman himself who handed the letter to him. আৰু সেই ডাকঘৰটোৰ যিজন পোষ্টমেন আছিলে ডাকৱাল আছিলে তেওঁ চিঠিখন নিজ হাতেৰে লেঞ্চক দিছিলে। While the postmaster experiencing the contentment of a man who has performed a good deed looked on from his office. আৰু ইয়াতে বৰ ইণ্টাৰেষ্টিং কথা কোৱা হৈছে, মন কৰিবা যে চিঠিখন ডাকৱালে দিছিলে আৰু পোষ্টমাষ্টাৰজনে চিঠিখন নিজ হাতে এই কাৰণে দিয়া নাছিলে, তেওঁ চাব বিচাৰিছিলে লেঞ্চৰ মুখৰ ভাৱ-ভংগী বা অবয়ব, তেওঁৰ সন্তুষ্টি, মানুহজনৰ সন্তুষ্টি অৰ্থাৎ লেঞ্চৰ সন্তুষ্টিটো তেওঁ দূৰৰ পৰা চাব বিচাৰিছিলে। আৰু কি কৈছে ইয়াতে এক্সপিৰিয়েন্সিং দ্য কণ্টেইনমেণ্ট অফ এ মেন হু হেজ পাৰফৰ্মড এ গুড ডিড, আৰু তাৰমানে ইয়াতে এটা ভাল কাম কৰাৰ কথা কৈছে আৰু ভাল কামটো কোনে কৰিছে, পোষ্টমাষ্টাৰজনে কৰিছে, বুজিছেনে? নেক্সট পেৰাগ্ৰাফলৈ যোৱা। Lancho showed not the slightest surprise on seeing the money. আৰু এই বাক্যটো বৰ ইম্পৰ্টেণ্ট, পৰীক্ষাত আহিব পাৰে, পৰীক্ষাত আহিলে এনেদৰে আহিব পাৰে যে did Lancho surprised finding money in the letter, মানে অৰ্থাৎ ইয়াতে সুধিব পাৰে যে লেঞ্চো যেতিয়া চিঠিখনত পইচা পাইছিলে তেওঁ আচৰিত হৈছিলে নে, আৰু উত্তৰত আমি লিখিব লাগিব তেওঁ আচৰিত হোৱা নাছিলে। ইয়াতে কৈছে যে অকণো আচৰিত হোৱা নাছিলে। Such was his confidence, আৰু তেওঁৰ এনেকুৱাই আত্মবিশ্বাস আছিলে, তেওঁৰ বিশ্বাস আছিলে। But he became angry, কিন্তু তেওঁৰ খং উঠি গৈছিলে। কিয় লেঞ্চৰ খং উঠি গৈছিলে? When he counted the money, যেতিয়া পইচাবোৰ গণিবলৈ আৰম্ভ কৰিছিলে তেওঁ খং উঠি গ'ল। কিয়? God could not have made a mistake, আৰু কৈছে যে ভগৱানে কেতিয়াও ভুল কৰিবই নোৱাৰে। Nor could he have denied Lancho what he had requested, আৰু ভগৱানে কেতিয়াও ভুল কৰিব নোৱাৰে, লগতে এইটো ভুল কৰিব নোৱাৰে যে লেঞ্চই যদি কিবা ভগৱানৰ ওপৰত বিচাৰিছে আৰু সেইটো তেওঁ ডিনাই অৰ্থাৎ অস্বীকাৰ বা প্ৰত্যাহ্বান ডিনাই কৰিব নোৱাৰে, বুজি পাইছেনে? এইটো পেৰাগ্ৰাফত এইখিনি, তেওঁ আচৰিত হোৱা নাছিলে লেঞ্চই যেতিয়া চিঠিখন পাইছিলে। আমি নেক্সট পেৰাগ্ৰাফলৈ যাম। Immediately Lancho went up to the window to ask for paper and ink. আৰু তৎক্ষণাত লগে লগে লেঞ্চো উইণ্ডৰ কাষলৈ খিৰিকীৰ কাষলৈ উঠি গৈছিলে আৰু কাগজ আৰু ইংক অৰ্থাৎ চিয়াহী বিচাৰিছিলে। On the public writing table he started to write, আৰু পাব্লিক ৰাইটিং টেবুলত অৰ্থাৎ পোষ্ট অফিচটোত ডাকঘৰটোত যিখন টেবুল আছে মানুহৰ কাৰণে ৰাইজৰ কাৰণে ৰখা আছিলে তাত গৈ তেওঁ লিখিবলৈ আৰম্ভ কৰিছিলে। কি লিখিছিলে? With much wrinkling of his brow, অৰ্থাৎ তেওঁ চকুৰ ওপৰৰ যিখিনি ভুৰ আছিলে কপালৰ মাজত চকু কোচ খোৱা, বুজি পাইছেনে? সেই অবয়ব ভাৱ ভংগীৰে লিখিবলৈ ধৰিছে। আৰু কি লিখিছে চোৱা। Caused by the effort he had to make to express his ideas, আৰু ইয়াতে কৈছে যে তেওঁৰ কপালৰ যিখিনি কোচ খাইছিলে অবয়ব সেইটো এই কাৰণে হৈছিল বুলি কৈছে যে তেওঁ যেতিয়া লিখিবলৈ আৰম্ভ কৰিছিলে তেওঁৰ শব্দবোৰৰ কাৰণে তেওঁ চিন্তা কৰিব লগা হৈছিলে।
কাৰণ তেওঁ লিখক নাছিলে, তেওঁ খেতিয়ক আছিলে, তেওঁ পথাৰৰ লগত তেওঁৰ সম্পৰ্ক আছিলে, কিন্তু যেতিয়া তেওঁ শব্দবিলাক বিচাৰিব লগা হৈছিলে তেওঁৰ শব্দবিলাক মুখলৈ চালে গম পোৱা গৈছিলে, তেওঁ যত্ন কৰি আছিলে তাৰমানে। When he finished, he went to the window to buy a stamp. আৰু যেতিয়া তেওঁৰ চিঠিখন লিখা শেষ হ'ল, তেওঁ খিৰিকীৰ কাষলৈ উঠি গ'ল এটা ডাক টিকট কিনিবলৈ, which he licked and then affixed to the envelope with a blow of his fist. তাৰপিছত তেওঁ ডাক টিকটটোত থু লগাই দিছে আৰু এনভেলপটোত লেফাফাটোত লগাই দিছে আৰু হাতেৰে এটা খুচা মাৰি দিছে। The moment the letter fell into the mail box, যেতিয়া তাৰমানে লেন্সই মেইল বক্সত চিঠিখন পেলাই দিলে। The postmaster went to open it, আৰু পোষ্টমাষ্টাৰজনে চিঠিখন লৈ আহিলে, অপেন কৰিলে, খুলিলে। এতিয়া চিঠিখনত কি আছে চোৱা, চিঠিখন খুলিলে, চিঠিখনত লেন্সই লিখিছিলে, It said, God of the money that I asked for, only 70 pesos reached me. ভগৱান, মই তোমাক যিখিনি টকা খুজিছিলো তাৰে মাত্ৰ 70 পেছোহে মোলৈ আহি পাইছে। Send me the rest, আৰু বাকীখিনি মোলৈ পঠাই দিয়ক। তাৰপিছত কৈছে, Since I need it very much, যিহেতু এই টকাখিনি মোৰ বৰ দৰকাৰ, but don't send it to me through the mail, আৰু এই টকাখিনি মেইলেৰে মোলৈ নপঠিয়াব, because the post office employees are a bunch of crooks, আৰু কাৰণ এই টকাখিনি যদি মেইলেৰে পঠায় তেনেহলে মোলৈ আহি নাপাব। তেওঁ ক্ৰুক বুলি কৈছে, পোষ্ট অফিচত কাম কৰা মানুহবিলাকক ক্ৰুক বুলি কৈছে। ক্ৰুক মানে কি, যে চুৰ কৰে, যে মিছা কথা কয়, যে আনক ঠগায়, বা যিবোৰ সৎ মানুহ নহয় তেনেকুৱা ধৰণৰ মানুহক ক্ৰুক বুলি কয়। আৰু বাঞ্চ অফ ক্ৰুকছ অৰ্থাৎ গোটেই মানুহখিনিয়ে বেয়া বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এটা কথা মন কৰা, লেন্সই পোষ্ট অফিচত কাম কৰা আটাইখিনি মানুহকে ক্ৰুকছ বুলি কৈছিলে। এতিয়া তোমালোকে জানিব লাগিব ক্ৰুকছ মানে কি। ক্ৰুকছ মানে হৈছে তেনেকুৱা মানুহ যিবিলাক মানুহে আনক ঠগায়, মিছা কথা কয়, এনেকুৱা ধৰণৰ মানুহ, যি মানুহ সৎ নহয়। এতিয়া পোষ্ট অফিচৰ মানুহখিনিয়ে লেন্সক বহুত সহায় কৰিলে, বিশেষকৈ পোষ্টমাষ্টাৰজনে। কিন্তু লেন্সই ভাবিলে ভগৱানে তেওঁলৈ 100 পেছোহে দিছিলে, কিন্তু পইচাখিনি আধা পইচা মানে 30 পেছোজ পোষ্ট অফিচৰ মানুহে ৰাখিলে। সেয়েহে তেওঁ ভগৱানক চিঠিখনত লিখিছিলে যে বাকীখিনি পইচা যাতে মেইলেৰে নপঠিয়ায়, নহ'লে তেওঁলৈ পইচাখিনি আহি নাপাব। ইয়াৰ পৰা আমাৰ কোনটো কথা বুজা যায় যে লেন্স এজন বুজা মানুহ আছিলে, তেওঁ পৃথিৱীৰ কথা ভালদৰে নাজানিছিলে, তেওঁ বহুত কষ্ট কৰিছিলে, কিন্তু তেওঁ বহু কথা বুজি নাপাইছিলে। বাৰু ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে এই পাঠটি ভালদৰে বুজি পাইছা। আমি আন পাঠবোৰো এই চেনেলৰ মাধ্যমেৰে তোমালোকৰ মাজলৈ লৈ যাম। আজিলৈ এই ভিডিঅ'টোত ইমানেই। ধন্যবাদ।